আপুনি আপুনি অকণমান বজাই দিয়কচোন বাৰু দুইটাই চাউণ্ডটো অকণমান বজাই দিয়কচোন আপোনাৰ মুখে শুনো আজি আপোনাৰ বয়স কিমান হৈ আছে এতিয়া 84 বয়সত আপুনি বজাই দেখাই দিয়কচোন ৰাইজক আপোনাৰ যিটো মনে ভাল লাগে সেইটোকে বজাই দিয়ক বিহু সৃষ্টি কৰি ৰখামনি প্ৰবাদ হ'ব ৰাখক অঁ সেইটোকে বজাওক মূলধন কলি আকাশৰ দেৱতা নেৰকত আছিল আৰু সেই অলিমতি লগ পাই ৰঙালীক লগত লৈ কলিয়াবৰতে ৰহিলা হৈ সেইটো মানে হুঁচৰি জোৰতে গায় তাৰপিছত ৰাতি বিহু হৈ এটা বজাৰ নাম বজাই দিয়ক ধুনীয়া হৈছে এবাৰ ৰাতি বিহু এটা বজাইছো দেই ৰাতি বিহু ন ৰাতি বিহু বৰ ধুনীয়া লাগিছে পঁচাশী বছৰ বয়সতো যে এনেকুৱা এটা বজাব পাৰিছে যে হা আজিকালি বিহু নাইকিয়া হ'ল পুৰণি সুৰ ন আলি কাষে কাষে মহে লানি পাতে গোৱাল বা কলমনি গ'ল নলবাৰীৰ মাজতে বিহু মাৰি থাকোঁতে মহে বনৰীয়া হ'ল হৈ যাব বেছি বজাই থাকিলে আপোনাৰ হেৰি হ'ব ন এইচত লোকগীতৰ সুৰ এটা বজাই দিয়ক এই 85 বছৰ বয়সত পেপা বজোৱাটো বাদেও এওঁ এনেকুৱা বস্তু নিজে হাতেৰে বনাই থৈছে এটা উঠ দেখিছে এইবিলাক ৰ'ব বজাব ৰ'ব এইবিলাক নিজৰ হাতেৰে তেওঁ বনাই থৈছে কিমান ধুনীয়া ধুনীয়া বস্তু চব এইটো গড় বনাই থৈছে এইবিলাক নিজে হাতেৰে বনাই থৈছে একদম ধুনীয়া ধুনীয়া বস্তু চব বনাই থৈছে নিজে হাতেৰে 85 বছৰ বয়সতো এইজনী কাছ দেখিছেনে কিমান ধুনীয়া ধুনীয়া এইজনীহঁত গোটেই শ্ব'কেছ এইটোত ঘৰিয়াল বনাই থৈছে বহুত বস্তু বনাই থৈছে তেওঁ 85 বছৰ বয়সতো এওঁ হতি যোৱা নাই মানে পুৰা ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে এইবিলাক দেখিছেনে আপোনালোকে দেখাই দিছে এইবিলাক চৰাই একদম ভাল লগা এটা দৃশ্য আপোনালোকক অকণমান দেখাই দিছোঁ এতিয়া বজাই দিয়ক শুনিছোঁ আৰু এটা বজাব জ্যোতিপ্ৰসাদৰ
গীত এটা বজাইছোঁ দেই, দুইটা পাৰি জাবিয়ে গৈ সেইটো বজাই শুনা। অঁ ঠিক আছে বচাই দিয়ক। শুনিছেনে? শুনিছোঁ, হ'ব আৰু নালাগে বজাবলৈ। এইবিলাক যে দেখিছে যে এখেতে নিজে হাতে আঁকিছে, বহুত ধুনীয়া বস্তু আঁকি থৈছে। এইবিলাক দেখিছেনে কিমান ধুনীয়াকৈ আঁকি থৈছে এখেতে, একদম মানে। আৰু বহুত সম্বৰ্ধনা পত্ৰও পাইছে য'তে ত'তে, এইবিলাক চব সজাই থৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।